তো বন্ধুসকল কি খবৰ আপোনালোকৰ চুনজুনালি ৰূপালী গীতাঞ্জলি মা এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কাক থাম্বনেল চাইটো গমেই পাইছে চাগে কাৰ পৰা ভিডিঅ' নম্বৰ পাই আছো তো বন্ধুসকল পলম নকৰি ভিডিঅ'টো লাষ্টলৈকে চাই যাব আৰু অকণো স্কিপ নকৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই ভিডিঅ'টোৰ লগত বা এই ইণ্টাৰভিউটোৰ লগত পলিটিক্সৰ একো কানেকশ্যন নাই একদম সম্পূৰ্ণ নন পলিটিকেল এটা ভিডিঅ' হয় পলিটিক্সৰ পিটোও বা ৰাজনীতিৰ ৰটোও এই ভিডিঅ'টোৰ লগত নাই জানো তোমালোকে যে মাছতালে যে মাছ ভাজি আছা বুলি সেইটো অসমবাসী ৰাইজে গম পাইছে আৰু এইটোও গম পাইছে তোমালোকে অসমবাসী ৰাইজক যে তুমি পিন্ধাইছা বুলি ঠিক আছে কা আন্দোলনত যে শ্বহীদ হৈছিলে সেই 5জন ব্যক্তিৰ ঘৰত গৈ পেলাই কেতিয়াবা খবৰ ল'বলৈ তোমালোকৰ সময় হ'ল নে নহ'লে কেনেকৈ সময় হ'ব কাৰণ সিহঁতৰ ঘৰত গ'লে তোমালোকৰ পকেটটো গৰম নহ'ব যে সেইটো কাৰণে চাগে নহয় মন্ত বিশ্ব শৰ্মা আমি সকলোৱে জানো তেখেত এজন পলিটিচিয়ান লগতে তেখেতটো এজন মানুহ মানে তেখেতৰ যিটো জোচ যে 5-6 ঘণ্টা একেলগে চাইকেল চলাই থাকিব ৰাতিপুৱাৰ পৰা মিটিঙে কৰি থাকিব তো তেখেতে আজি যি দলতে নাথাকক কিয় এজন পলিটিচিয়ান হিচাপে কংগ্ৰেছত থাকক বিজেপিত থাকক আৰু কিবা দল আহিলে থাকক তো তেখেতৰ এই জোচটো ইমান বছৰৰ পৰা কেনেকৈ বজাই ৰাখিছে জানিবৰ ইচ্ছা নাযায়নে জানিবতো আমাৰো মন যায় কিন্তু তোমাক যে অসমবাসী ৰাইজে এইটো কোৱা নাই নহয় যে তুমি হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ঘৰত তুমি ইণ্টাৰভিউ লোৱা হেমন্ত ছাৰৰ ইণ্টাৰভিউ লোৱা তুমি ইণ্টাৰভিউ লৈছা ঠিক আছে ন' প্ৰব্লেম তুমি ইলেকশ্যনৰ পিছত লোৱা হ'লেও ঠিক আছিলে জানিব ইচ্ছা মোৰো যায় আৰু সেইবাবে মই তেখেতলৈ এখন এপ্লিকেশ্যন দিছিলোঁ এপ্লিকেশ্যন দিবলৈ তোমাৰ ইলেকশ্যনৰ সময়তহে তোমাৰ মনত পৰিলে ইমান দিনে মানে ঘোঁৰা ঘাঁহ কাটি আছিলা ইণ্টাৰভিউটো লৈছা ইলেকশ্যনৰ পিছত হ'লেওতো হয় ঠিক আছিলে ন মামাকলৈকে পলাই যোৱা নাই আৰু এটা কথা এপ্লিকেশ্যনখন তুমি মামাক দিছিলা নে মামাই তোমাক দিছিলে যে সম্পূৰ্ণ বেলেগ টাইপৰ এটা ইণ্টাৰভিউ মোৰ চেনেলত দিব নেকি মানে ডিম্পু দালৈ এটা মোৰ সৰু এটা কুৱেশ্যন যে ডিম্পু দা অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং ছাৰৰ এটা ইণ্টাৰভিউ ল'বলৈ তোমালোকৰ হাতত অলপো সময় নাই তেখেতে কেনেকৈ অকলে এখন অৰণ্য সৃষ্টি কৰিবলৈ জোচ পালে তেনেকুৱা ধৰণৰ ইণ্টাৰভিউ ল'বলৈ আপোনালোকৰ হাতত সময় নাই তোমাৰ চেনেলৰ জৰিয়তে যদি তুমি এবাৰ যদি ছাৰক যদি ইণ্টাৰভিউটো ল'লা হয় ছাৰো বহুত সুখী হ'ল হয় আৰু লগতে অসমবাসী ৰাইজেও গম পালে হয় যে ছাৰে কেনেকৈ এখন নিজ হাতেৰে এখন অৰণ্য সৃষ্টি কৰিবলৈ জোচ পালে পুনৰ কৈছোঁ এই ভিডিঅ'টোৰ লগত ৰাজনীতিৰ কোনো কানেকশ্যন নাই সম্পূৰ্ণ পাৰ্চনেল কেইটামান কুৱেশ্যন সুধিম বুলিহে গৈ আছোঁ হ'ব ইমান টেটু ফালিব নালাগে অসমবাসী ৰাইজে গম পাইছে তুমি যে কিমান পাৰ্চনেলি কুৱেশ্যন সুধিব গৈছা হেমন্ত বিশ্ব শৰ্মা ছাৰক আৰু চব কুৱেশ্যন কেইটা কিনো কুৱেশ্যন তুমি লিখি আনিছা মই কুৱেশ্যন কেইটা লৈ আছোঁ কি সুধিম মামাক যে জোচটো ক'ৰ পৰা আহে 1 নম্বৰ 2 নম্বৰ এনেকুৱাকৈ তো ৰেডি হওক দোস্ত এটা মষ্ট এক্সক্লুচিভ ভিডিঅ' চাবলৈ জোচটো আমাৰো বহুত বেছি আছে কিন্তু সেইকাৰণে এইটো ভিডিঅ' বনাইছোঁ আৰু দোস্ত এটা মষ্ট এক্সক্লুচিভ ভিডিঅ' চাবলৈ আপোনালোক ৰেডি হৈ তো এয়া হিমন্ত বিশ্ব শৰ্মা ছাৰ ছাৰ নমস্কাৰ ছাৰ তো পোনপ্ৰথমতে ছাৰ বহুত বেছি ধন্যবাদ আপোনাক ধন্যবাদ বাবা তোমাৰ খবৰ ভাল আছোঁ আৰু ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ কাৰণে নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে হেমন্ত বিশ্ব শৰ্মা ছাৰে যে তোমাক ঘৰত মাতি আনি যে ইণ্টাৰভিউ ল'বলৈ যে মাতি আনিলে সেইটো কিন্তু মানিবলগীয়া কথা আমাৰ এই মানে ইণ্টাৰভিউটো সম্পূৰ্ণ নন পলিটিকেল মানে পলিটিক্সৰ একো নহ'ব আমি কেনেকৈ জানিম তুমি যে তাত গৈ পেলাই কি কৰিছা তুমি জাষ্ট ভিডিঅ'টো বনাইছা তেনেকৈ আৰু তাত গৈ পেলাই তোমালোকে কি কৰিছা কি কৰা নাই সেইটোতো আমি গৈ চাই থকা নাই বা অসমবাসী ৰাইজেতো গৈ চাই থকা নাই সেইটো তুমি জানিবা আৰু মামাই জানিব তোমালোকে কি অংক কৰি আছা হয় নাই ইচ্ছা কৰিব যে আপুনি খাই কি জোচটো খাব লাগিব মানে মাছ মাংস নহয় মানে ইণ্টাৰভিউ টাইমত যি টি হেমন্ত বিশ্ব শৰ্মা ছাৰে কি খায় আৰে ভাই তয়ো মানুহ ময়ো মানুহ হেমন্ত বিশ্ব শৰ্মা ছাৰো মানুহ তই যিটো খায় হেমন্ত বিশ্ব শৰ্মা ছাৰেও সেইটোকে খায় ঠিক আছে মানে ইণ্টাৰভিউ টাইমত যি টি কুৱেশ্যন এবাৰ কি সুধিবলগীয়া কুৱেশ্যন নেকি বাৰু যেতিয়া আপুনি হেলিকপ্টাৰেৰে বিভিন্ন হেৰিত গৈ থাকে হেলিকপ্টাৰত গৈ থাকোঁতে আপুনি কিবা খায়নে হেলিকপ্টাৰত বন্ধুসকল এইজন হৈছে আমাৰ অসমৰ লোকেল অক্ষয় কুমাৰ যেনেকৈ অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেনেকৈ সুধিছিলে আপুনি আম খাই ভাল পায়নে ঠিক তেনেদৰে ডিম্পু বৰুৱাই আমাৰ মামাক সুধিলে আপুনি হেলিকপ্টাৰত কিবা খায়নে আপোনাৰ ডায়েবেটিছ আছে নেকি মোৰ অকণমান চুগাৰ আছে মেইনটেইন হৈ থাকে সেইটো কাৰণে চুগাৰ আছে কেতিয়াবা আপোনাৰ লগত যদি ঘৰে চৰে যায় গাখীৰ দিয়া চাহ নিদিব নকৈছোঁ মানে বন্ধুসকল গাখীৰ দিয়া চাহ খালে মানুহৰ ডায়েবেটিছ মানে চুগাৰ হয় समझ रहे हो ना এনেকৈ কিছুমান কুৱেশ্যন সুধি পেলাই ডিম্পুদাই ইমানতে ইণ্টাৰভিউ সমাপ্ত কৰিলে আৰু ডিম্পুদাই এটা কথা ইনষ্টাগ্ৰামত যে মামাৰ লগত উঠা ফটো আপলোড দিয়া নাই কাৰণটো কি ভয় খাইছা নেকি ইনষ্টাগ্ৰামৰ ফলোয়িং কমি যাব বুলি
তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ আৰু যদি ভিডিঅ'টো আপোনালোকে যদি যোনে যোনে ভাল পাইছে চাই সি লাইক কৰক আৰু যোনে যোনে চাই বেয়া পাইছে সি ডিছলাইক কৰক আৰু কিবা যদি কুৱেশ্যন আছে কমেণ্ট বক্সত জনাব কমেণ্ট বক্সটো এনেই খালী পৰি আছে কমেণ্ট বক্সত যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই জয় অসম জয় হিন্দ জয় ভাৰত জয় আই অসম